আজি যে কাঠফুলা আৰু গাহৰি বনাব লৈছো দেই। গাহৰি লগত কাঠফুলা মাংস বিনা তেল নিদিয়াকে বনাইছো। শুকান কেৰাহী ঢালি দিলো গাহৰি মাংসখিনি, যিহেতু গাহৰি তেলেই হয়। ইয়াত দেখিছে গাহৰি তেল কি ধুনীয়াছে ওলাইছে, সেইকাৰণে কোনো তেল দিয়া নাই ইয়াত। আৰু এইটো আজি মছলা দিয়া নহয়, অকল আদা ৰচুনৰ পেষ্ট বনাই দিয়া হ'ব। আৰু এয়া আদা ৰচুনৰ পেষ্টটো বনাই লৈছো ভালদৰে। দেখিছে নে মাংস কি ধুনীয়া তেল ওলাইছে। এয়া অলপ হালধি ঢালি দিছোঁ, তাৰপৰা অকণমানকৈ লাহেকৈ নিমখ এচপৰা ঢালি দিলোঁ। 1 চামুচ নিমখ দি দিয়া হৈছে। এই দেখিছে গাহৰি কি ধুনীয়াছে তেল ওলাইছে। পিঁয়াজ দি দিয়া হৈছে লগতে। পিঁয়াজটো দুফাল দুফাল কৰি পিনে এখন নাও লিখাকৈ পিঁয়াজটো কাটি কাটি বনাই দিছোঁ। আৰু এয়া অকণমান ঢাকি দিছোঁ 15 মিনিট। এয়া দেখিছেনে পিঁয়াজটো সিজি গ'ল, তেল কেনেকৈ ওলাইছে। যিটো গাহৰি তেলিয়ে হয়, সেইটো কাৰণে মই তেল দিয়া নাই। এতিয়া লগতে ঢালি দিছোঁ অলপ আলুখিনি সিজি লওক, যিহেতু কাঠফুলাটো বহুত কোমল হয় ন। এয়া দেখিছে আলু পূৰা পকি গৈছে। ভালদৰে আলুখিনি সিজি লওক। লাহেকৈ মই এতিয়া আদা ৰচুনৰ পেষ্টটো ঢালি দিলোঁ। এয়া অলপ পানী ঢালি পিনে আদা ৰচুনৰ পেষ্টটো ঢালি দিলোঁ। এয়া মাংস পূৰা উতলি আছে, দেখিছেনে বাৰু। এনেকৈ বনাই খাব না, বৰ মজা লাগে কাঠফুলাৰ লগত। এতিয়া পানীটো শুকাই যাব অলপমান, তাৰপিছতে লাহেকৈ মই কাঠফুলা ঢালি দিয়া হ'ব। এয়া মোৰ এতিয়া পানীটো কমি গ'ল। এতিয়া মই কাঠফুলাখিনি ইয়াত ঢালি দিছোঁ ভালদৰে। কাঠফুলাখিনি ভালদৰে ঢালি দিয়া হৈছে, যিহেতু আজি কাঠফুলাৰ লগত গাহৰি মাংস বনোৱা হৈছে। এনেই এইটো কয় মাছৰুম বুলি কয় বহুতে, আমি কিন্তু কাঠফুলা বুলিয়ে কওঁ। কিন্তু বেলেগ কাঠফুলা নহয় দেই, ঘৰত খেতি কৰা কাঠফুলা হয়। দেখিছেনে পানীৰ পৰা ড্ৰাই হৈ গ'ল, কাঠফুলা শুকাই গ'ল। এইয়া আজি গাহৰি আৰু কাঠফুলা কি ধুনীয়া হৈছে। এনেকৈ বনাই খাব দেই দোস্ত। ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব।